এইটো হল নৰ্মেল বটা চৰাই কণী দেখা পাইছে এইটো সবে চিনি পায় এইটো হল নৰ্মেল বটা চৰাই কণী আৰু এইটো চাওক এইটো বটা চৰাই কণী হয় কিন্তু ইয়াৰ সাইজ চাওক একদম আলুটোৰ সমান আচৰিত আজি ৰাতিপুৱা কণী বিচাৰিব যাওঁতে পালো এইটো আমাৰ ঘৰৰে হয় চাওকচোন ইমান প্ৰকাণ্ড বটা চৰাই কণী দেখা পোৱা নাছিলো ইয়াৰ সাইজ চাওকচোন মইতো প্ৰথমতে আলু বুলিহে ভাবিছিলো কিহৰ কাৰণে বা হৈছে চাওক যদি দেখা পোৱা নাই চাই লওক ইমান সাইজৰ ইমান ডাঙৰ সাইজৰো কণী থাকে অলপমান আগত আপোনালোকক যে কণীটো দেখালো মই এই বিশাল কণীটো আমাৰ ঘৰ বুলি কৈছিলো তে এতিয়া আপোনালোকক মই যেটো বৰ্তমান গৰালটো আছে সেই গৰালটো দেখাইছো আৰু গৰালৰ ভিতৰত থকা সেই বটা চৰাইকেইটাও দেখাইছো তাৰে ভিতৰত এজনীয়ে সেই কণীটো পাৰিছে কিন্তু কোনজনীয়ে কণী পাৰিছে এইটো গম নাপাওঁ তে বলক এই গৰালটো চাই লওঁ এবাৰ আৰু বটা চৰাইকেইটাও চাই লওঁ এইটোৱে সেইটো বটা চৰাই গৰালটো আৰু ইয়াৰ এটা সিস্টেম কৰা গৈছে কেইদিনমান আগত তাৰমানে আগতে এই গৰালটো মানে আপোনাৰ গৰালটো এনেকৈ আছিল কিন্তু ইয়াৰ দৰ্জাখন খুব সৰু আছিল আৰু সাফা কৰিব খুব দিগদাৰ হৈ আছিল সেইকাৰণে এইটো কটা গৈছিল মই আৰু খনিন্দ যাই মিলি কিনে এইটো কাটিলো কাটি কিনে এইটো বনোৱা গৈছে এনেকুৱা আৰু সিস্টেম এটা বনোৱা গৈছে এইটো এনেকৈ কৰি খুলিব লাগে এইকেইটা হৈছে বটা চৰাই চাওক হেল্ল' বৰ্তমান আপোনাৰ 5জনী আছে প্ৰথমতে এনেকৈ 8টা অনা গৈছিল কিন্তু তাৰ ভিতৰত এনেকৈ মৰিছেও আৰু উৰিও গৈছে বৰ্তমান একেইটাই এতিয়া দানা একচুৱেলি এইটো দানা নহয় এইটো চাউল হয় দানা খতম হৈছে সেইকাৰণে বৰ্তমান চাউলে খোৱা গৈছে কিন্তু কণীৰ কাৰণে একচুৱেলি আমি দানা দিব লাগে চাউল যদি খুৱাই আপোনাৰ কণী 2 দিনমান পাৰ পিছত আকৌ বন্ধ হৈ যায় এইটো সেইটো গৰালটো মোক কমেন্ট কৰি এটা কথা আপোনালোকে জনাব ইমান ডাঙৰ বিশাল কণী বটা চৰাই আপোনালোকে দেখা পাইছে নেকি আগতে যদি দেখা পাইছে কমেন্ট কৰিব আৰু যেহেতু আপোনালোকে হয়তো দেখা নাই বহুতে দেখা নাই মই নিজেও আচৰিত হৈ গৈছো সেইকাৰণে ভিডিওটো বনালো তে কমেন্ট কৰি জনাব কেনেকুৱা পালে ভিডিওটো আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিও আকৌ লগ পাম তে এতিয়ালৈ মোক বিদায় দিয়ক থ্যাংক ইউ বাই বাই